অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ এইদৰে এতিয়া প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যতে। গাঁৱে ভূঞে চহৰে নগৰে সকলোতে এতিয়া ভোগালী কাদৰাৰ প্ৰস্তুতি। তিতাবৰতো ভোগালী কাদৰিবলৈ জীয়ৰী বোৱাৰী ডেকা গাভৰু সকলো ব্যস্ত। চিৰা পিঠা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ মহিলাসকল। আৰু সেই প্ৰস্তুতি সন্দৰ্ভত তিতাবৰৰ পৰা চিত্ৰকমল বেজবৰুৱাই এক প্ৰতিবেদন যুগুত কৰিছে। সেই প্ৰতিবেদন আগবঢ়াইছো। পৰা নামনিলৈকে উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব, যিহেতু হেঁপাহৰ ভোগালী বিহু আহি এই মুহূৰ্তত পদূলি পালেহি আৰু মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ ব্যাপক হাৰত ভোগালীৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ নোৱালী ঢেকীয়াজুলি অঞ্চলত। আৰু নোৱালী ঢেকীয়াজুলি অঞ্চলত এইদৰে এতিয়া মহিলাসকলে যথেষ্ট জীয়ৰীৰ পৰা বোৱাৰীলৈ এতিয়া মহিলাসকলে এতিয়া যথেষ্ট তৎপৰতা অব্যাহত ৰাখিছে, ব্যাপক প্ৰস্তুতি চলাইছে। এই মুহূৰ্তত আমি ঢেকীয়ালৰ দৃশ্য দেখুৱাইছোঁ যে ঢেকীয়ালত এতিয়া এইদৰে এতিয়া মহিলাসকলে এতিয়া এইদৰে এতিয়া ঢেঁকীত চাপ দিয়া পৰিলক্ষিত হৈছে। ঢেঁকীৰ গুমগুমনিত এতিয়া যথেষ্ট সংখ্যক মহিলা এই মুহূৰ্তত যথেষ্ট মহিলাৰ মুহূৰ্তত আমি কিছু যদি কথা পাতিব পৰা হয়, বাইদেউ অকণমান যদি কথা পাতিব পৰা হয়, বাইদেউ অনুভৱটো কেনেকুৱা হ'ব এই মুহূৰ্তত কি ক'ব? ভাল লাগিছে, মানে ইয়াত খুবেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈ আছে। ইয়াত চবেই কোনোবাই ঢেঁকী দিছে, ঢেঁকী শালত আখৈ ফুটাইছে, কোনোবাই আপোনাৰ আমাৰ টেকেলি মুখত দিয়া পিঠা বনাইছে, ধূপ পিঠা বনাইছে, অনেক ধৰণৰ ভাৱে বিভিন্নভাৱে চবেই খুব উৎসাহেৰে ভোগালী বিহুটোক আদৰিবলৈ প্ৰস্তুতি চলাইছে। ব্যাপক হাৰত প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। আমি খুব কম কথা পাতিম, যিহেতু সময় বহুত নহয়, গতিকে খুব চমক আহিছে। কেনেকুৱা অনুভৱ কেনেকুৱা আছে মুহূৰ্তত কি ক'ব? ভাল লাগিছে। বকতিয়াল বৰবৰুৱা গাঁও যিহেতু যথেষ্ট এটা ঐতিহ্যমণ্ডিত গাঁও, যোৱা সময়ছোৱাত আমি এই অঞ্চলটোৰ পৰা বাতৰি পৰিৱেশন কৰিছোঁ। যথেষ্ট এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু সমান্তৰালভাৱে ব্যাপক উৎসাহ, ব্যাপক উদ্দীপনা, হেঁপাহৰ ভোগালী বিহু ইতিমধ্যে পদূলি পালে। জীয়ৰী বোৱাৰীৰ পৰা যেন উখল মাখল পৰিৱেশ, সকলোৱে গা হাতখন বুলি ক'লোঁ। এই মুহূৰ্তত যথেষ্ট সংখ্যক জীয়ৰী বোৱাৰী এই মুহূৰ্তত তেওঁলোকে একত্ৰিত হৈছে আৰু সকলোৱে ঢেঁকীশালৰ পৰা ধৰি পিঠা বনাওঁতে সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে। যিহেতু আমি প্ৰথমতে কিছু দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম যে এইদৰে এতিয়া তেওঁলোকে পিঠা পনা প্ৰস্তুত কৰিছে, পিঠা পনা তৈয়াৰ কৰিছে। আৰু আমি কথা পাতিম, যিহেতু যথেষ্ট সংখ্যক মহিলা আছে, আমি তাই সকলোৰে লগত হ'ব নহ'লে কিছু কথা পাতিব আমি চেষ্টা কৰিম। ভাল, আমাৰ প্ৰস্তুতি ভাল হৈছে। আৰু এই আমি আখৈ ফুটাইছোঁ, গোটেইখিনি মিলি জুলি আমাৰ গাঁৱৰ আখৈ, মুড়ি, উম আৰু পিঠা আছে বনাইছোঁ। আকৌ ঘিলা পিঠা আছে, মুখীয়া পিঠা আছে, সান্দহগুৰি আছে, গোটেইখিনি আমি আয়োজন কৰোঁ। হয়, আমি আপোনালোকে প্ৰস্তুত কৰা সামগ্ৰীসমূহ দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু তাৰ সমান্তৰালভাৱে আমি কথা পাতিম। সমূহ কথা পাতিব লাগিব। অনুভৱ কেনেকুৱা? ভাল? আমাৰ খুব ভাল, মানে মাঘৰ বিহু মানে উলহ মালহেৰে সকলোৱে পালন কৰি গৈ আছে আৰু মানে প্ৰস্তুতি মানে সম্পূৰ্ণ হৈ গৈছে। এইবাৰ বিহু কেনেকুৱা? এইবাৰ পুৰুষসকলে ভেলাঘৰৰ কাৰণে প্ৰস্তুতি চলাই আছে, মহিলাসকলে আখৈ, ঢেঁকী, পিঠা চলাই আছে। আমাৰ বঢ়িয়া প্ৰস্তুতি বঢ়িয়া হৈছে। এইবাৰ হাঁহে মাহে এসাঁজ ভালকৈ পোৱা যাব। ভালকৈ খাম আৰু নাচ চাম যে আমি নাচৰ মাজত উভতি যাম, কিন্তু যথেষ্ট সংখ্যক ৰাইজ আছে, সমাজলৈ তেওঁলোকে অপেক্ষা কৰিছে। আমি বিহুলৈ আহিম, কিন্তু তাৰ প্ৰাকমুহূৰ্তত আমি দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এয়া হৈছে তেওঁলোকে টেকেলি পিঠা প্ৰস্তুত কৰাত এই মুহূৰ্তত ব্যস্ত হৈ পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰাকৃতিক দৰ্শকক যে টেকেলি পিঠা প্ৰস্তুত কৰাত এইসকল মহিলা ব্যস্ত হৈ পৰিছে। টেকেলি পিঠা, ভাত পিঠা, তেনেকৈ কেইবাবিধো পিঠা প্ৰস্তুত কৰিছে। আমি তেওঁলোকৰ পৰা জানিবলৈ বেছি সুবিধাজনক হ'ব। কি ক'ব? আমি চুঙা চাউল বনাইছোঁ আৰু পিঠা বনাইছোঁ, টেকেলি পিঠা বনাইছোঁ আৰু ভাত পিঠা। প্ৰস্তুতি কেনেকুৱা চলিছে? ভোগালী আমাৰ পুৰা মানে প্ৰস্তুতি চলি আছে আমাৰ। নিশ্চিতভাৱে পূৰ্ণ গতিত প্ৰস্তুতি চলিছে। আমি কিছু দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে আমি বাইদেউসকলৰ লগত কিছু কথা পাতিছে। যথেষ্ট এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত আমি আপোনালোকৰ আগতে গম পাইছোঁ যে এটা আপোনালোকে এবাৰ ভালকৈ মেজিতৰ এইবাৰ ভালকৈ এসাঁজ খাব। হয় হয়, প্ৰস্তুতি কি আছে এইবাৰ? প্ৰস্তুতি আমাৰ তিল পিঠা, নাৰিকলৰ লাডু, ঘিলা পিঠা, হাঁহে মাহে এসাঁজ খোৱাৰ পৰিকল্পনা আছে। হাঁহে মাহে আৰু সকলোৱে মিলি ডেকা গাভৰু সকলোৱে এসাঁজ আমি নামঘৰত একেলগে মিলি জুলি খাওঁ। ভোগালী মানে ভালকৈ এনজয় কৰোঁ। হয়, এইবাৰ ভোগালীত বাৰুকৈ ভোগ কৰিব এই কথাটো তেওঁলোকে উল্লেখ কৰিছে। আৰু যথেষ্ট সংখ্যক মহিলা আমি এইবাৰ বিহুৰ মাজলৈ যাম দেই। এইবাৰ তেওঁলোকে এইবাৰ এটা বিহুৰ মাজলৈ যাওঁ। যথেষ্ট এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত, যিহেতু গ্ৰামাঞ্চলৰ বিহু বুলি ক'লে ইয়াৰ সোৱাদে সুকীয়া। আমি পুনৰবাৰ কৈছোঁ যে গ্ৰামাঞ্চলৰ বিহু বুলি ক'লে ইয়াৰ সোৱাদে সুকীয়া। গতিকে যদি এইবাৰ এটা বিহুলৈ যাওঁ আমি যথেষ্ট ভাল লাগিব। কোনে ক'ব?
তেতিয়া যথেষ্ট সুন্দৰ লাগিব অঞ্চলৰ পৰা আমি দেখুৱাই যে যথেষ্ট এটা সুন্দৰ হয় ধন্যবাদ জনাইছো চিত্ৰকমল বেজবৰুৱা তিতাবৰৰ পৰা সেই সমগ্ৰ পৰিৱেশটো দেখুৱাইছে আৰু এইদৰে এতিয়া সমগ্ৰ ৰাজ্য উখল মাখল হৈ আছে কাৰণ সমাগত ভোগালী বিহু আৰু এতিয়া ভোগালী কাদৰাৰ বাবে সকলো ব্যস্ত এইদৰে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ঘৰৰ গৃহিণীসকল সমান্তৰালভাৱে পুৰুষসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ সজাত মেজি সজাত আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে আনন্দমুখৰ পৰিৱেশ সমগ্ৰ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ বাতৰিত সমূহৰ শেষৰটো বাণিজ্যিক বিৰতি